স্বাগতম জনাইছোঁ। আজি বিহুৰ বজাৰ কৰিব আহিছোঁ। আমাৰ ইয়াতে বজাৰ আছে, তো বজাৰ কৰিব আহিছোঁ। আপোনালোকক দেখুৱাম মই কি বজাৰ কৰোঁ। আজি বজাৰত বোলে বহুত ভিৰ, দেখুৱাই আছোঁ ৰ'ব। বৰ্তমান বজাৰত যাই আছোঁ। আপোনাৰ নাৰিকল, বৰা চাউল, মাহৰ দালি এইবিলাক কিনিব লাগিব, তো আহিছোঁ, চাওঁ। বৰা চাউল লওঁ ৰ'ব। জহা বৰাটো আছে, জহা বৰাটো আছে কৈ খুলি দেখুৱাবনে? চাউল লৈ ল'লোঁ, বৰা চাউল। সেই দুটা একে। মাহৰ দালি কেনেকৈ? 100 টকা। নাৰিকল নাই? কেঁচা নাৰিকল আজি নাৰিকলে বিচাৰি পোৱা নাই। নাৰিকল নাই? চাওঁ ৰ'ব। অঁ তাকে যাওঁ ৰ'ব। মানুহ বহুত আজি, বাপৰে। বিহুৰ বজাৰ পুৰা একদম চবে ঘৰত পুৰা ভৰ্তি কৰি লৈ যাব। গাজৰ কিমান? কেনেকৈ ধনিয়া? 15টা দিবি দি। ভাল চাই দিবা। এতে দি দিয়া মোক। আদানী সৰু ল'লোঁ, ইয়াৰ পৰাই ল'লোঁ। বাকী এইবিলাক পুৰা মানুহ আহি আছে আৰু এতিয়া। এইবিলাক ল'লোঁ, বজাৰ দাঙিব নোৱাৰা হৈছোঁ আৰু ঘৰত যাই কিনে দেখুৱাই আছোঁ কি ল'লোঁ। নলওঁ বাপৰে, বস্তু দাঙব নোৱাৰাকৈ লৈছোঁ একদম।
বজাৰ কৰিলোঁ এতিয়া আমি নহয় চৰি মই এতিয়া ঘৰলৈকে যাওঁ বেছি বস্তু দেখুৱাব নোৱাৰিলোঁ এটা কাৰণতে মানে কি সেই আৰু বহুত ভিৰ তাতে মনাখন ময়ে দাঙিব লগা হৈছে অকলে আহিছোঁ সেইকাৰণে এইখন বজাৰ একদম মানে কি যোনে যোনে এটা ৰাস চাব আহিছে তেখেতসকলে গম পাব যিমান মানে কি বহল সেই চব জেগাতে মানে দোকান পোহাৰ পায় মইতো আধালৈকে নগ'লোৱে জাষ্ট আধাৰ পৰা আহিছোঁ চব্জিৰ বহুত মানে কি দাম কম আজি মানে কি চব বস্তুতে 10 টকা কেজি ওলকবি 10 টকা ফুলকবি 10 টকা বন্ধাকবি 10 টকা চব 10 টকা আৰু যি লয় খালি কি আপোনাৰ নাৰিকলত আপোনাৰ 150 টকাকৈ ল'লে জৰা আৰু বৰা চাউল ল'লে আপোনাৰ 70 টকা কেজি তাৰপিছত মাহৰ দালি ল'লে আপোনাৰ কেজি 100 টকা তো সেই মিলাই কিনে আনিছোঁ অলপ তো আজি এখিনি বজাৰখিনি কৰিলোঁ ৰাতি আৰু ভাবিছোঁ মই মানে কি নিমকি বনাম বুলি ভাবিছোঁ তো নিমকি মানে কি সেই আৰু ঘৰৰ মানুহবিলাকে খোৱাৰ কাৰণে নিমকি বনাম বুলি ভাবিছোঁ আৰু কিবা কিবি পিঠা বনাম বুলি ভাবিছোঁ আজি নবনালেও অহাকালি আপোনাৰ সেই কৰিম বৰা চাউল খুন্দিম আপোনালোকক দেখুৱাম ঢেঁকী চেকি পাতিছোঁ যিহেতু নিজৰে ঢেঁকী আছে আনৰ তাকে যাব নালাগে তো ঢেঁকী পাতিছোঁ অহাকালি গুড়া খুন্দিম নিশ্চয় আপোনালোককো দেখুৱাম আৰু মই কি বজাৰ কৰিলোঁ আপোনালোকক দেখুৱাই আছোঁ ঘৰলৈকে যাই কেনে বজাৰৰ পৰা ঘৰ আহি পালোঁ ঘৰ আহি মই নিমকি বনালোঁ সেইটো বাৰু দেখুওৱা নহ'ল এই নিমকি বনাইছোঁ তলত আছে সৰু সৰু ডিজাইনত আৰু বাকী গোল গোলকৈ বনাইছোঁ ইয়াতে থৈ দিছোঁ তাৰপিছত আৰু এটা টেমাত থৈছোঁ ৰ'ব মই দেখুৱাই আছোঁ আৰু এইটো এটাত থৈ দিছোঁ গোল গোলকৈ বনাইছোঁ ঘৰতে বনাইছোঁ নিমকি চাব পাৰি এই দুটা টেমাত নিমকি থৈ দিছোঁ বাকী লাৰু পিঠা অহাকালি বনাম তো নিশ্চয় দেখুৱাম গুড়া খুন্দাও দেখুৱাম পিঠা বনাও দেখুৱাম তাৰপিছত মই চব্জি কি আনিছোঁ মই মানে কি মই পাহৰি গৈছোঁ আহি কিনে যে ভিডিঅ'টো মানে কি এণ্ডিঙো যে ল'ব লাগে মই পাহৰি গৈছোঁ তো দেখুৱাই আছোঁ ৰ'ব কি আৰু দেখুৱাম সেয়া আনিছোঁ চব্জি বিলাহী হাবি জাবি কিবা কিবি তো এইটো পলিথিনত এই জলকীয়া পৰিল কেঁচা জলকীয়া আনিছোঁ আপোনালোকক দেখুৱাব পাৰিছিলোঁ চিধা লৈ গৈছোঁ সেইটো ৰুমত দেখুৱাই দিম ৰ'ব বেক কেমেৰা কৰি কিনে দেখুৱাই আছোঁ আনিছোঁ বন্ধাকবি আনিছোঁ এই দুটা আনিছোঁ আপোনাৰ 20 টকাই দি এটাত 10 টকাকৈ লৈছে ওজন চজন একো নাই নহ'লে ল'লে হ'ল আচকাই তো এটাত নাই বোলো 1.5 কেজিমানকৈ আছে ডাঙৰ তাৰপিছত ফুলকবি লৈছোঁ ফুলকবিও আপোনাৰ কি বুলি কয় এই 10 টকা কেজি ফুলকবিও 10 টকা কেজি এই ফুলকবি 4টা আনিছোঁ তাৰপিছত আনিছোঁ এইবিলাক ধনিয়া আনিছোঁ এই ধনিয়া আনিছোঁ গাজৰ আনিছোঁ এইবিলাকৰ ওলেন গাজৰ আনিছোঁ বেঙেনা আধাতে থৈ দিছোঁ পুৰি খাবৰ কাৰণে বেঙেনা আনিছোঁ আৰু ফ্ৰাই কৰি খাই ভাল লাগে ওলকবি আনিছোঁ তাৰপিছত ইফালে আপোনাৰ গাজৰ বেঙেনা আদা ধনিয়াতেই আছে তাৰপিছত বিলাহী আনিছোঁ এই বিলাহীও 10 টকাকৈ আনিছোঁ আজি যি আনিছোঁ 10 টকাকৈ আনিছোঁ তাৰপিছত নাৰিকল আনিছোঁ এইটো আপোনাৰ চেলোৱা নাৰিকল আনিছোঁ যিহেতু সুবিধা হয় আনিবৰ কাৰণে আপোনাৰ নাৰিকলৰ যোৰা 150 টকা লৈছে বিট আনিছোঁ চালাড খাবৰ কাৰণে তাৰপিছত ইফালে আছে আদা নেহুৰো আনিছোঁ বাপৰে আদাৰ বাৰু দাম কম কিন্তু নেহুৰৰ দাম বহুত এতিয়াও দাম কমাই নাই নেহুৰৰ কিন্তু আদাৰ দাম কমিছে এই আৰু এইবিলাক কিবা কিবি আনিছোঁ আৰু তাতে কি আছে ৰ'ব এক মিনিট দেখুৱাই আছোঁ এটা আপোনাৰ মাহৰ দালি আৰু বৰা চাউল আছে ইয়াতে এই চাব পাৰে এই মাহৰ দালি এই বৰা চাউল এইবিলাক ভালকৈ ওলাই কিনে ভালকৈ থৈ দিওঁ এইবিলাকে আৰু ঘৰুৱা বস্তু আৰু সেইবিলাক আনিছোঁ এইবিলাক আনি এতিয়া থৈয়ে মই চিধা আপোনাৰ যদি আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তো লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলত আপোনাৰ ছাবস্ক্ৰাইবাৰ 500 হ'বৰ কাৰণে আৰু 4টা বাকী তো কোনোবা যদি নতুনকৈ চাই আছে তেখেতসকলক কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈকে এৰিছোঁ